akhilo sewa da moi dake to valarai si valaret lo kita usumal kisu tum do angke akithil da kisu long o la si itum kisu jilang e ki chong da chot ki chong da chot hiduk pen si an ki da ke churi ham da ke churi hemri ta la si achi kharok I la gan kisu abare bare akisu kini tum usumal kisu aning bang thak kisu kini tum jelang belon la si akhilo ne nangwal halup yam chat no dak alom si valaret do jelang thak itum dak akhilo pensi kiba dam samte mesenji pusi chini dilo সরসরি নেপালী বস্তি তো কিবা আমার এইটো রাস্তার ওপৰতে জাবৰ পেলোৱা জায়গাতে ইমান ৰাস্তাতে পেলাই দিয়ে অনুৰোধ কৰি কৈছো অলপ ভিতৰতে পেলাব লাগে আমাৰ ল'ৰা ছোৱালী বেমাৰ হৈ থাকে আমাৰ ল'ৰা ছোৱালী ভালকে পঢ়া শুনাও কৰিব নোৱাৰে আৰু যাতা সৰু সৰু ল'ৰা ছোৱালী বিলাক আমাৰ জাবৰতে আহি যায় কেতিয়াবা এইটোতো অলপ ভিতৰতে পেলাব লাগে এইটোৱে আমাৰ অনুৰোধ থাকিছে আৰু আপোনাৰ ইয়াত কিমান মানুহ আছে গাঁৱত গাঁৱতো 150 মান 100-200 মান মানুহ আছে মানে বহুত দিনৰ পৰা ইয়াতে পেলাই ভিতৰত পেলাম কলেও নেপেলাই ইয়াতে ৰাস্তাতে পেলাই দিয়ে ইমান গুন্দাই আৰু জুই লগাই দিলে একদম মানে থাকিব নোৱাৰে হয় সঁচা কথা এইটো ধনচিৰি ৰাস্তা নেকি ধনচিৰি ৰাস্তাই হয় ধনচিৰি ৰাস্তা এইটোৱে আমাৰ অনুৰোধ এইটো আমাৰ সৰসৰি ধৰমসিং ৰহং গাঁও হয় ইয়াতে পৰা আমাৰ ধৰা ধৰমসিং কৰি ক'লে মানে পৰা 500 ওপৰ ঘৰ আছে আমাৰ 500 ওপৰ ঘৰ আছে নেপালী মুছলিম কাৰ্বি সব আছে মেতে থাকিলে মানে এইটো জায়গাটো তেনেকা হৈ গ'ল মানে বজাৰৰ মানুহে কিছুমান মানে চিপছৰ পেকেট মানে হেতে গাড়ী কৰি আনি পেলাই গাড়ী পেলাই মানে বস্তুটো নজ্বলাই কিনে হেতে গোটা পেলাই যায় ল'ৰা ছোৱালী কিছুমান বস্তুটো বুটি লৈ যায় ঘৰত এইটো এক নম্বৰ আমাৰ অনুৰোধ হৈছে মানে বস্তুটো তুমি পেলাই যদি বস্তুটো মানে জ্বলাই দিব লাগে গাঁৱত পোৱালিবিলাক ল'লে মানে একটা পোৱালি ল'ব 6টা পোৱালি খাব এইকাৰণে জোৰত পেলাই কিনি বস্তুটো জ্বলাই দিয়ক আৰু ঠাণ্ডাৰ বোতলবিলাক এইবিলাক আনি পেলাই দিব পুৰা কাৰ্টুন গাড়ী আনি পেলাই দিব এইবিলাকো বস্তু কিছুমান গাঁৱত সৰু পোৱালি লৈ কিনি পোৱালিবিলাক লৈ কিনি খাই দিয়ে লৈ কিনি এইবিলাক ডেট চেট নাচায় ডেট ফেল বস্তু আনি পেলাই দোকানীবিলাকে এক্সপায়াৰ বস্তু আনি পেলাই এইটো বস্তু মানে এতিয়াও আমাৰ এইফালে ওচৰে চালে মানে কিছুমান বোতল পোৱা যাব পেকেটো পোৱা যাব এইবিলাক এইটো মানে সেইবিলাক নহয় এতিয়া বস্তু মানে যোন পেলায়ো যদি বস্তুটো জ্বলাই দিব লাগে সেতে আৰু বস্তুটো অলপ ভিতৰত পেলাব লাগে টাউন কমিটি মানে আমাৰ চেয়াৰমেন ছাৰক এইটো অনুৰোধ মানি ৰাস্তাৰ পৰা ধৰক যদি 10 মিটাৰ ভিতৰত যদি পেলায় 100 মিটাৰো নকয় 10 মিটাৰ যদি ভিতৰত যদি পেলাই দিয়ে যদি আমাৰ কোনো এটা আপত্তি নাই আৰু ইয়াৰ মাজত একটা কথা হৈছে কি আমাৰ পানবাৰীৰ পৰা বিৰলাৰ পৰা মানুহে এইখানে এতে কি কৰে দিনভৰ এইটো প্লাষ্টিক এইবিলাক জমা কৰিব আবেলি যাওঁতে জুই জ্বলাই থৈ যায়